বিশ্বনাথৰ কুমলীয়স্থিত শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ মন্দিৰ প্ৰাংগণত মঙলবাৰে সম্পন্ন হয় নেপালী সংস্কৃতি সুৰক্ষা পৰিষদৰ পুৰোহিত সন্মিলন ভাগ। यति खुसी लाग्दछ जान्नुभयो तपाईहरुले सबैले जान्नुहुन्छ तर के खुसी लाग्दछ यो म भन्न खोज्दैछु त्यहाँ भित्र कर्मज्ञको आसपासमा जो पण्डित प्रवरहरू हुनुहुन्थ्यो कर्मकाण्डी ब्राह्मणहरू অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নেপালী সংস্কৃতি সুৰক্ষা পৰিষদৰ লগত জড়িত থকা প্ৰায় অৰ্ধশতাধিক পুৰোহিতৰ উপস্থিতি এখন বৈঠক আকাৰে সন্মিলন ভাগ সম্পন্ন হয়। নেপালী সংস্কৃতি সুৰক্ষা পৰিষদৰ সংগঠক সম্পাদক গুৰুজী ফণীন্দ্ৰ গৌতমে আধৰা সন্মিলন ভাগত মুখ্য অতিথি তথা কথা মাৰ্তণ্ডৰ আসন অলংকৃত কৰে। নেপালী সংস্কৃতি সুৰক্ষা পৰিষদৰ পুৰোহিত সন্মিলনৰ অধ্যক্ষ গুৰুজী দেৱনায়ক অধিকাৰী। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে নেপালী সংস্কৃতি সুৰক্ষা পৰিষদৰ পূৰ্বোত্তৰ ভাৰতৰ সংযোজক মতি কুমাৰ নেৱাৰ, কাৰ্যকৰী সভাপতি পুণ্য বাস্তলা আৰু নেপালী সংস্কৃতি সুৰক্ষা পৰিষদৰ সচিব বীৰেন্দ্ৰ কুমাৰ ৰাণাৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি। উক্ত পুৰোহিত সন্মিলন ভাগৰ মুখ্য বিষয় বৰ্তমান সময়ত পবিত্ৰ শ্ৰীমদ ভাগৱত শিৱপুৰাণৰ লগতে বিভিন্ন মাংগলিক অনুষ্ঠানক লৈ যি বিতৰ্কমূলক বাৰ্তা চলি আছে সেই সন্দৰ্ভত বিশদভাৱে আলোচনা কৰি সন্মিলন ভাগৰ কাৰ্যসূচীত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। জামুগুৰিৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, ডিলাইটফुल वाट्स। आज हाम्रो बडा यो सौभाग्यको दिन हो जहाँ श्री लक्ष्मीनारायण मन्दिर मा हामी सबै गुरुजनहरू बसेर एउटा अध्यात्मको दृष्टिले अथवा सनातन धर्मको कसरी रक्षा हुन्छ, आउँदा पिँढीहरूले कसरी यो सनातन धर्मलाई चलाएर हिँड्न सक्नुहुन्छ, केवल आसाममा मात्रै नभएर विभिन्न राज्य राष्ट्रमा र देश विदेशमा ब्रह्माण्डमा हाम्रो सनातनको ध्वजा लहरियोस्, यही साथमा कसरी हाम्रा आउने पिँढीहरू शिक्षाको साथसाथमा संस्कारलाई पनि सिक्दछन् र अध्यात्म जगत भनेको के हो कसरी जान्नुपर्ने रहेछ र हामी ब्राह्मण भएर हाम्रो ब्राह्मणत्व कसरी राखेर हामीले समाजलाई उत्थानतिर लानुपर्ने रहेछ, यी गन्थनहरू हामी प्रति भयो। केवल हामीले आधुनिकलाई दर्शाएर मात्रै हाम्रो कहिले पनि समाज